শবনম বৰা ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ মই আমৰ এটা ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। আমৰ জাম বনাম ভাবিছোঁ মই। বৰ্তমান আমৰ ছিজন চলি আছে। সেই ভাবিলোঁ আপোনালোককো মই শ্বেয়াৰ কৰোঁ ৰেচিপিটো। অতি সহজ এটা ৰেচিপি হয়, অতি কম সময়ৰ ভিতৰতে আপোনালোকে এইটো বনাই ৰেডি কৰিব পাৰে। বৰ্তমান যিটো চিটুৱেশ্যন, আমি নিজৰ হেল্থৰ কেয়াৰ লোৱাটো বহুতেই জৰুৰী হৈ পৰিছে আৰু এনে অৱস্থাত যিকোনো বস্তু বজাৰৰ পৰা যিহেতু কিনি খাবই লাগিব বাৰু, সেইটো নকওঁ কিনি নাখাব বুলি, কিন্তু আমাৰ সামৰ্থ্য অনুযায়ী আমি যিখিনি ঘৰতে তৈয়াৰ কৰিব পাৰোঁ সেইখিনি আমি ঘৰতে তৈয়াৰ কৰি খাব পাৰিলে আমাৰ নিজৰ হেল্থৰ কাৰণেই ভাল। সেয়ে ব'লক তেনেহ'লে আজিৰ ৰেচিপিটো মই আপোনালোকক দেখাই আছোঁ। আজি বনাবলৈ লৈছোঁ আমৰ জাম। ইয়াৰ বাবে মই লৈছোঁ দুটা অলপ পকা আৰু আধা কেঁচা আম। আমখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু লৈছোঁ 2 চামুচমান পিছা চেনি। এতিয়া এখন পেন গৰম কৰি ইয়াতে 1 গিলাচ জোখাৰ পানী দি দিছোঁ। বেছি পানী নিদিব আপোনালোকে। এতিয়া কাটি থোৱা আমখিনি এনেদৰে ইয়াত দি দিছোঁ। 10 পৰা 15 মিনিট সময় মই এইখিনি এনেদৰে বইল কৰি ল'ম। এতিয়া চেনি পানীখিনি এনেদৰে উতল আহিব দিম। 2-3টা উতল অহাৰ পাছতে ইয়াতে মই পিহি ৰখা আমখিনি এড কৰি দিছোঁ। এতিয়া এনেদৰে হেতাৰে লৰাই থাকিম অলপ সময়। ইয়াতে আধা চামুচ নিমখ এড কৰি দিছোঁ। পুনৰ এইখিনি হেতাৰে লৰাই দিছোঁ। আধা ঘণ্টামান সময় এনেদৰে লৰাই থাকিম। আৰু এয়া চাওক, মোৰ আমৰ জেলিখিনি অলৰেডি ডাঠ হৈ গ'ল আৰু এয়া মোৰ আমৰ জাম ৰেডি হৈ গৈছে চাওক। এতিয়া মই এইখিনি নমাই দিছোঁ। আপোনালোকে জামৰ কনচিষ্টেঞ্চিখিনি মন কৰিব। বেছি সময় ৰাখিলে এইখিনি টান মাৰি ধৰিব। এইখিনি মই অলপ সময় এনেদৰে ৰুম টেম্পাৰেচাৰত ঠাণ্ডা হ'ব দিম। লগালগ ফ্ৰিজত ভৰাই নিদিওঁ। আধা ঘণ্টামান তেনেদৰে ঠাণ্ডা হ'বলৈ দিয়াৰ পাছত এইখিনি মই 2-3 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি দিম। জামখিনি ৰাখিবৰ বাবে এটা চিচাৰৰ বৈয়াম ধুই লৈছোঁ আৰু মন কৰিব যাতে ইয়াত পানী থাকি নাযায়। ফ্ৰিজত 2-3 ঘণ্টা ৰখাৰ পাছত মই এইখিনি এটা চিচাৰৰ বৈয়ামত ভালদৰে ভৰাই ল'লোঁ। এয়া চাওক, মোৰ জামখিনি ৰেডি হৈ গৈছে। আপোনালোকৰ কেনে লাগিল ৰেচিপিটো প্লিজ কমেণ্টত জনাবচোন। অতি সহজতে আমৰ জামখিনি মই আজি ৰেডি কৰিলোঁ। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। যদি ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ ইমানেই। বাই বাই।